নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? তো আপোনালোকে জানে চাগে সংগীবোৰক সকলোৱে চিনি পায় আৰু তেখেতৰ মৃত্যু হ'ল যিহেতু আৰু জীৱন আজি আছে কালি নাই, আজি হেপী কালি দুখৰ থাকিবলগীয়া হয়। এতিয়ালৈ কোনো ক'ব পৰা নাই সংগীবোৰকৰ মৃত্যুৰ কাৰণটো কি। সকলোৱে এবাৰ চাওকচোন তাৰ বয়ফ্ৰেণ্ডৰ কেনেকৈ ভিডিঅ' বনাইছিলে যিহেতু আৰু কেনেকৈ মৃত্যু কৰিবলগীয়া হ'ল ইমান হেপী থকা ছোৱালীজনী।